যোনে দুৰ্নীতি কৰিছে সিয়ে জালত পৰিব কাৰণ ইমান সংগ্ৰাম কৰি ইমান ত্যাগৰ বিনিময়ত এটা কাউন্সিল হৈছে এই কাউন্সিলত গভৰ্ণমেণ্ট অফ আসাম গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই পইচা দিছে যে এই অঞ্চলত গভৰ্ণমেণ্ট অফ আসাম গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ স্কিমবিলাক চলি থাকে ইয়াৰ উপৰিঞ্চি টকা দিছে ফাণ্ড দিছে ইয়াৰ অঞ্চলৰ উন্নয়নটো ক্ষিপ্ৰতাৰে হওক ইয়াৰ যিখিনি গেপ আছে এটা হিউজ গেপ আছিলে সেই গেপটো পূৰা হওক তাৰ পিছত যে এই পইচাবিলাক যে আত্মসাৎ কৰিলে এই কৰা মানুহবিলাক আজি নিজকে মানে তেখেতসকলে নিজকে ৰামকৃষ্ণ বুলি ভাবে তো এনেকাটো হ'ব নোৱাৰে না তো এই কাৰণে আজি যিটো আমি দায়িত্ব লৈ আহিছোঁ ৩২ লাখ মানুহক ন্যায় দিয়াৰ কাৰণে নিৰাপত্তা দিয়াৰ কাৰণে শান্তি দিয়াৰ কাৰণে আৰু উন্নয়ন কৰাৰ কাৰণে আৰু ইয়াৰ লগতে আজি সমন্বয় কৰাৰ কাৰণে আজিও কিছুমান মানুহ বড়ো অনাবড়ো কৰি ইয়াত ৰাজনীতি কৰিব বিচাৰে ইয়াত ধৰ্মৰ নামত ৰাজনীতি কৰিব বিচাৰে আৰু বড়োলেণ্ড অঞ্চলটো তেখেতসকলে সিলেকশ্যন কৰি লয় যে এই অঞ্চলতে কৰিব লাগে বুলি পেলাই আৰু তেনেকৈ বহুত ৰাজনীতি লাভালাভ লয় কিন্তু আজি আমি UPPL BJP চৰকাৰ গঠন হোৱাৰ পিছত এই সমন্বয়টো গঢ়াৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু আজিলৈকে আপোনালোকে দেশে ছ'চিয়েল লেভেলত সামাজিক লেভেলত মানে সেই সমন্বয়টো আহি গৈছে ৰাজনীতিক লেভেলত অলপ ডিফাৰেন্সবিলাক থাকে কিন্তু সামাজিক যেটো পৰ্যায় ইয়াত আপুনি দেখিবলৈ পাব যথেষ্ট সমন্বয়টো আগবাঢ়ি আহিছে তো সেই কাৰণে অনাগত দিনত যিসকলে অলপ তেনেকুৱা ডিভিজিভ পলিটিক্স কৰে ডিভাইড এণ্ড মানে পলিটিক্সবিলাক কৰে আপোনালোকেও চাব লাগিব অসমৰ বৃহত্তৰ স্বাৰ্থত বড়োলেণ্ডৰ বৃহত্তৰ স্বাৰ্থত আৰু অসমৰ খিলঞ্জীয়া সমাজবোৰৰ স্বাৰ্থত জাতি জনগোষ্ঠীৰ সমন্বয়ৰ স্বাৰ্থত এই যে পলিটিচিয়ানবিলাক যিসকলে সমাজখন বিভাজন কৰিব বিচাৰে সেই সকলক আপোনালোকেও নজৰ দিব লাগিব কোন বিষয়া আছিল কোন EM আছিল কোন চিফ আছিল ডিপুটি চিফ আছিল ইয়াৰ লগত কথা নাই দুৰ্নীতি যোনে কৰিছে সি পৰিব জালত সব না ৰাজনীতিক নেতাটো বাছি গলিতো আপুনি দেখিছে দিল্লীত ৰাজা জেলত গ'ল কানিমুই জেলত গ'ল সুৰেশ কালমাটি জেলত গ'ল নৰসিংহ ৰাওৰ নিচিনা মানুহ জেলত গ'ল চিদাম্বৰমৰ নিচিনা মানুহ জেলত গ'ল ইহঁতেতো অফিচাৰ নাছিলতো চাওক গভৰ্ণমেণ্টটো এই কাৰণে সলনি হৈছে কি ইয়াত পৰিৱৰ্তন লাগে আমি পৰিৱৰ্তন কৰিবলৈ আহিছোঁ এতিয়া বহুতে ইনচাল্ট কৰিছে কিবা এটা ঘটনা হ'লে এইটোৱে পৰিৱৰ্তন আসল পৰিৱৰ্তনটো কৰিবলৈ আমি গৈ আছোঁ কিন্তু ইয়াৰ কাৰণে আমি প্ৰিপাৰেশ্যন কৰিছোঁ সব বস্তু আমি ৰেডি কৰিছোঁ আমি এটা ষ্টাডি কৰিছোঁ কাৰণ গভৰ্ণমেণ্ট এখন হ'লে এইটো যি লেভেলৰ গভৰ্ণমেণ্ট নহওক পঞ্চায়তৰ পৰা পাৰ্লিয়ামেণ্টলৈকে সেইটো এটা ৰুলৰ মাজত চলিব লাগিব আৰু BTCত তেনেকুৱা কোনো ৰুলে নাছিলে ৰুলৰ মাজত একো চলাই নাই কিমান ডাঙৰ স্কিমবিলাক মানে তেখেতসকলে অনলাইন টেণ্ডাৰ কৰা নাই মানে বহুত বস্তু আছে তেনেকুৱা কোনো ৰেটবিলাক মানে কোনো এটা কমিটিৰ দ্বাৰা ৰেট এপ্ৰুভ কৰা নাই তেনেকুৱা বহুত বস্তু আছে আমাৰ হাতত এতিয়া যোনে য'ত যাবলৈ মানে যোনটো মানে স্কেম য'ত যাব লাগে তাতে পঠাই দিম আমি অলৰেডি আমি EC মিটিঙতো লৈছোঁ আৰু আমাৰ কাউন্সিলতো আমি এপ্ৰুভ কৰি লৈছোঁ যে এই দুৰ্নীতিবিলাক আমি CBIতো দিব পাৰোঁ NIAতো দিব পাৰোঁ EDকো দিব পাৰোঁ সবকো দিব পাৰোঁ অলপমান ধৈৰ্য ধৰক আপোনালোকে যে এটা আগৰ যিটো পৰিৱেশ সেই পৰিৱেশবিলাক সলনি হৈ গৈ আছে আগৰ চৰকাৰ নাই এতিয়া আপুনি দেখিছে ক'ৰবাত ট্ৰেজাৰীত মানে পইচা লৈ ধৰা পৰিছে কোনোবা সাব ইন্সপেক্টৰো এৰেষ্ট হৈছে কোনো খাৰি যোৱা নাই ডাঙৰো ধৰিব নধৰাৰ কথা নাই কিন্তু এটা ধৰিবৰ কাৰণে যিখিনি বেচিছ সেইটো ক্লিয়াৰ কৰিব লাগিব আপুনি মানুহ এজনক ধৰিলে কালি এৰি দিলে লাভটো কি হ'ব বা ইজ্জত বৰি হৈ যাব ইয়াৰ পিছত যাই পেলাই আৰু দুগুণ পলিটিক্স কৰিব দুগুণ পইচা খাব সেই কাৰণে আপুনি ক্লিয়াৰ কৰক যে সি যাহাতে একবাৰ গ'লে আৰু বাহিৰত আহিব নোৱাৰে বিটিআৰ অঞ্চল বা 6 শিডিউল এলেকাৰ কোনো অসমত কোনো BTCত কোনো বেদখল কৰিব নোৱাৰে আগত বহুতে বেদখল কৰিলে বেদখল কৰাত যাক টাৰ্গেট কৰি মানুহবিলাক কৰিছে সেই মানুহবিলাকটো কৰিছে যাক টাৰ্গেট কৰা নাই সেই মানুহবিলাকো বেদখল কৰিছে আজি বড়োলেণ্ডৰ মাটিত ফৰেষ্টৰ মাটিত চৰকাৰী মাটিত বহুতে মানে ইলিগেলি তেখেতসকলে অকুপাই কৰিছে কিছু মানে ৰাবাৰ বাগান বনাইছে কিছুমানে চাহ বাগান বনাইছে কিছুমানে শ বিঘা আগৰ মাটি মানে অকুপাই কৰি পেলাই যি টি ইচ্ছা তাকে কৰিছে গতিকে এই সবৰো ডাটাবিলাক আমি উলাই আছোঁ আৰু আপোনালোকে সময়ত দেখিব যে সেই মানুহবিলাকৰ ওপৰত কেনেকৈ মানে আমি কি কৰোঁ কাৰণ কাৰো এনেকা অধিকাৰ নাই ভাৰতৰ নাগৰিকসকলৰ সবৰো ভাৰতৰ ভূমিত জীয়াই থকাৰ ভূমিৰ অধিকাৰ সামাজিক অৰ্থনৈতিক অধিকাৰ সবৰো আছে ইয়াৰ অৰ্থটো ইটো নহয় কি আপুনি যতে ততে যি টি কৰিব ইয়াৰ কাৰণে আইন আছে এই আইনগতভাৱে আমি যি কাম কৰিব লাগে এটো কৰিবলৈ গৈ আছোঁ
আছিলে চৰকাৰে এইটো মানে প্ৰত্যেক বছৰে ৰিপিট কৰি থকা আছিলে সেইবিলাক আমি এতিয়া ক্লিয়াৰ কৰিলোঁ খুটা কম্বলৰ ৰাজনীতি সম্পূৰ্ণভাৱে বন্ধ কৰি দিলোঁ 1.5 বছৰত আৰু ইয়াৰ কাৰণে অধিক টকা আমাৰ হাতত আছে যাৰ ফলত আমি এতিয়া স্কুল ৰিপেয়াৰিং কৰিব পাৰিছোঁ বেলেগ কাম কৰিব পাৰিছোঁ IASৰ কাৰণে 50 জন ল'ৰা ছোৱালী ফ্ৰী আমি গভৰ্ণমেণ্ট খৰচত দিল্লীলৈ পঠাব পাৰিছোঁ 50 জন ল'ৰা ছোৱালী IITৰ কাৰণে আমি কোচিং কৰাব পাৰিছোঁ আৰু 50 জন ল'ৰা ছোৱালী ফ্ৰী আমি পঢ়াব বিচাৰিছোঁ মেডিকেল মানে কোচিঙৰ কাৰণে সো স্কুল এডাপশ্যন প্ৰগ্ৰাম লৈছোঁ তেনেকুৱা বহুতখিনি প্ৰগ্ৰাম আজি হেণ্ডলুম মিছনত আমি 10 কোটি টকা যোৱা মানে AOPত দিছোঁ আৰু এইবাৰ AOPটো আমি 10 কোটি টকা হেণ্ডলুম মিছনত দিছোঁ যোৱা আমাৰ AOPত আমি 17 কোটি টকা পিক মিছনত দিছোঁ আৰু এইবাৰ মানে এইবাৰ AOPটো আমি 17 কোটি টকা পিক মিছনক দিছোঁ আমি এই টকাবিলাক আগৰ চৰকাৰত খুটা কম্বল সাপ্লাইত গৈছিলে এতিয়া ইকনমিক্যালি আমি ডেভেলপ হোৱাৰ কাৰণে বহুতখিনি মিছনবিলাক আমি হাতত লৈছোঁ আৰু হিটো আমি খুব এফেক্টিভলি কৰিম